হেল্ল' বন্ধু-বান্ধৱীসকল, মই লক্ষ্যজ্যোতি ডেকাই আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে নিউ জাৰ্নি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এইটো ভিডিঅ' আলোচনা কৰিম যে হাউ টু কেলকুলেট ইৰেগুলাৰ লেণ্ড এৰিয়া, অৰ্থাৎ অসমান মাটি বা চাৰিও ছাইড সমান নোহোৱা চাৰিও ছাইড অসমান মাটি কেনেকৈ হিচাপ উলিয়াব। গতিকে বন্ধুসকল, আপোনালোকক সহজভাৱে দেখুৱাবলৈ মই ইয়াতে এটা মাটিৰ টুকুৰা আঁকি লৈছোঁ। এইটো মই আপোনালোকক দেখুৱাবৰ বাবে চাৰিওফালে অসমান কৰি আঁকি লৈছোঁ। ধৰক এতিয়া এইটো চাইডে দেখিবলৈ পাইছে 2.5, এইটো চাইডে আছে 18.7, এইটো চাইড আছে 20.4 আৰু এইটো চাইডত আছে 26.6। অৰ্থাৎ এই মাটি টুকুৰা যদি এতিয়া আপুনি হিচাপ উলিয়াব লাগে তেতিয়াহ'লে কেনেকৈ উলিয়াব সেইটো দেখুৱাবলৈ আজি আমি এই ভিডিঅ'ত তাৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া হয়তো গোটেইখিনি বুজি পাব। আৰু যদি কিবা বুজি নাপায় তেতিয়াহ'লে আমাক কমেণ্ট বক্সত সুধিব, আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই মাটি হিচাপ উলিয়াবলৈ এতিয়া আমি আগৰ ভিডিঅ'ত চাইছিলোঁ যে দিশ আৰু প্ৰস্থ পূৰণ কৰি যিটো সংখ্যা পোৱা যায় সেইটো লেণ্ড এৰিয়া বুলি কোৱা হয়, বা সেইখিনি হ'লে ধৰক আপোনাৰ এটা ছাইডে 22 ফুট আছে। যদি এই দুইটা ছাইড 22 ফুট হ'ল হয় আৰু এই দুইটা ছাইড যদি 26 হ'ল হয়, তেতিয়াহ'লে এই দুটা পূৰণ কৰি দিলে 26 আৰু 22 পূৰণ কৰি দিলে আপোনাৰ যিটো এৰিয়া আহিল হয় সেইটো আপোনাৰ স্কুৱেৰ ফিটত আহি গ'ল হয়। কিন্তু ইয়াতে এতিয়া চাৰিও ছাইড সমান আৰু চাৰিওটা ছাইডটো পূৰণ কৰিলে স্কুৱেৰ ফিট সেইটো নোলাব। গতিকে তেনেকৈ নহয়, সেইটো এতিয়া কেনেকৈ ওলাই জানিবলৈ বলকচোন চাওঁ। বন্ধুসকল, এতিয়া আপুনি এইটো উলিয়াবলৈ হ'লে প্ৰথমে কি কৰিব লাগিব, আপোনাৰ এই লেন্থটো প্ৰথমে এতিয়া ইয়াতে লেন্থ মই লৈ লৈছোঁ, ধৰক এইটো 22.5। গতিকে ইয়াতে মই 22.5। তাৰপাছত এইটো কি কৰিব আপুনি, আৰু আমি জানো যে কি হয়, 1 ফুটত কিমান থাকে, 12 ইঞ্চিত 1 ফুট। গতিকে এতিয়া আমি কি কৰিব লাগিব, এই 5টোক 12 দি হৰণ কৰিব লাগিব। কেনেকৈ, 5 × 12 ইকুৱেল টু কিমান হ'ব আপোনাৰ 0.416। ঠিক আছে। এতিয়া আমি কি কৰিম, এই 0.416টো ইয়াতে 41টো লৈ ল'ম, 22.41। তাৰপাছত আপোনাৰ আহিলে এই তলৰটো 20.4। এতিয়া এই 20.4টো উলিয়াব লাগিব, আৰু 20.4টো হ'লে কি হ'ব আপোনাৰ 4 × 12 কিমান হ'ব, 0.33। গতিকে ইয়াতে আহিব 20.33। গতিকে বন্ধুসকল, এতিয়া ইয়াৰ আমি এভাৰেজ ওলাব লাগিব। এতিয়া কথা হ'ল যে বন্ধুসকল, এই দুইটা যিটো আছে 22.5 আৰু 20.4, এই দুইটাৰ এভাৰেজ যিটো হয় সেইটো আমি ইয়াতে উলিয়াই ল'ম। আৰু এভাৰেজ উলিয়াবলৈ হ'লে প্ৰথমে আপুনি এই দুটা এনেকৈ কৰি ল'ব লাগিব, 22.5 to 22.41। ইয়াতে এইটো 12 দি হৰণ কৰা হৈছে, 5 আছিলে। তেনেকৈ এইখিনি উলিয়াই ল'ব লাগিব। তাৰপিছত এতিয়া আমি যিটো নেকি এভাৰেজ হয় সেইটো আমি উলিওৱা হওক। এতিয়া এভাৰেজ উলিয়াবলৈ হ'লে প্ৰথমে কি কৰিব, এইটো যিটো আছিলে 22.41 প্লাছ 20.33, এই দুটা প্লাছ কৰি 2ৰে হৰণ কৰি দিব, কিমান হ'ব
26.37 এইটো হৈ গৈছে এতিয়া আমি এই দুইটা সাইড এভাৰেজটো উলিয়াব লাগিব এতিয়া বন্ধুসকল এই দুইটা সাইজৰ এভাৰেজটো উলিয়াই লোৱা হওক এই দুইটা সাইজৰ এভাৰেজ উলিয়াবলৈ হলে ধৰক এইটো 26.6 আৰু 18.7 এটা আছে 26.6 গতিকে এইটো আমি উলিয়ালে কিমান হ'ব 26.50 যেহেতু 6 গতিকে এইটো 50 হ'ব কাৰণ 12 আৰু 6 50% হ'ব গতিকে এইটো পাৰ্চেন্টটো উলিয়াই তাৰ পাছতে আপোনাৰ এটা আছিলে হল 18.7 এতিয়া আমি 18.7 টো কিমান হ'ব 18 into 58 ঠিক আছে বন্ধুসকল আপোনালোকে এবাৰ ক্যালকুলেট কৰি চাব শুদ্ধ হয় নে ভুল হয় মই আগতে কৰি লৈছো গতিকে এই কাৰণে এতিয়া এই দুইটা আমি এভাৰেজ উলিয়াব লাগিব এই দুইটা এভাৰেজ উলিয়াবলৈ হলে কিমান আছে 26.50 plus 18.58 দুই এটো আমাৰ কিমান ওলাব 35.79 এতিয়া আমি এৰিয়াটো উলাব লাগিব এৰিয়া উলাবলৈ এৰিয়া কেনেকৈ উলাই চাওক এৰিয়া উলাবলৈ আমাক লাগিব প্ৰথমতে কিমান আছিল প্ৰথম যেটো আমাৰ হেৰি আছিল হেতু আছিল হল 21.37 এইটো আছিল আমাৰ এটা সাইজৰ এভাৰেজ এটা সাইড এভাৰেজ চাৰিটা সাইডৰ ভিতৰত দুটা সাইডৰ এভাৰেজ আছিল হল 21.37 তাৰ পাছত আৰু এটা সাইডৰ এভাৰেজ আছিল হল আৰু দুটা সাইডৰ এভাৰেজ 35.79 এতিয়া এই দুটা পূৰণ কৰি দিলে আমি কিমান পাম এই দুটা পূৰণ কৰি দিলে আমি পাম যে 764.83 গতিকে যেটো হল আমাৰ এতিয়া স্কয়াৰ ফিটত উলাই গৈছে যে এই এৰিয়াটোৰ স্কয়াৰ ফিট হল 764.83 আৰু যদি ইয়াতে এতিয়া আপোনালোকে এই স্কয়াৰ ফিটটো স্কয়াৰ মিটাৰলৈ কনভাৰ্ট কৰিব বিচাৰে তেতিয়া হলে এই 764 টো আপোনালোকে 10.760 হৰণ কৰি দিব তেতিয়া যিমান ওলাই হেতু হ'ব আপোনাৰ স্কয়াৰ মিটাৰ গতিকে বন্ধু-বান্ধৱীসকল ভিডিওটো কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে পিছলৈও আমাৰ ভিডিওসমূহ আপোনালোকে পাই থাকে গতিকে বন্ধুসকল আজিলৈ ইমানেই ধন্যবাদ জয় আই অসম